টেইমাৰী যিটো নতুন দল খুলিলে অঞ্জলি টেইমাৰী নতুন দল খোলাৰ ক্ষেত্ৰত আমাৰ বিপেক দলৰ পৰা আমাৰ ক'ব লগা একো নাই চবৰে অধিকাৰ আছে দল খোলা বা কিবা সংগঠন খোলা ইহঁতৰ কিবা উদ্দেশ্য আছে যিটো উদ্দেশ্য ইহঁতে পূৰণ কৰিব পৰা নাই ইউ পি পি এলৰ লগত থাকি পেলাই সেইকাৰণে ইহঁতে ইউ পি পি এল এৰি পেলাই আজিৰ দিনত নতুন দল খুলি পেলাই এন ডি পিৰ যিবিলাক আশা আকাংক্ষা সেইটো পূৰণ কৰিব বিচাৰিছোঁ বাছ পলিটিকেলি কথা পি পি এফৰ একো ক্ষতি নহয় পি পি এফৰ একো ক্ষতি নহয় ক্ষতি ইউ পি পি এলৰ আছে যিহেতু ইহঁতে ইউ পি পি এলে কৰিছিল আগত আমাৰ কথা হৈছে আৰু বাকী পাছ হৈছে আপোনাৰ নামত এটা অভিযোগ দি আছে আগ্ৰামা মহিলাৰ ক্ষমতা আৰু টকাৰ বাহিৰে একো চিনি নাপায় এইবিলাক কথা প্ৰমোদ বড়োৰ কথা প্ৰমোদ বড়ো আজিৰ দিনত সি নিজে কৈ লোৱা নিচিনা হয় একো জিৰ' মানে পি টি চিত জিৰ' হৈ গ'ল সি আবাং চাবাং বকি থাকিব পাৰে সি একটাও চিট নাপায়